ভাইটি দাদা ক'ৰবাত গৈছিলি? কোন মোৰ লগৰ হয়। লগ পালি আৰু ভাল লগৰ হয়, ভাল লগৰ। তই এইবিলাক বুজি নাপাওঁ। মই বুজি নাপাওঁ, পিছতহে বুজি পাবি দেই। ভাল লগৰ হয়, কি কথা আমাৰ দাদাই গম পাইছা নাই, এনেই কিবা কিবি। হ'ব দে, তোমাৰ দাদাই মই যদি বেয়া পাইছোঁ নাই বহা হ'ব দে, মই বেলেগ দিনা আহিম বাৰু। আমাৰ দাদাই এনেই যিটো বেয়া চেয়া নাপাবা দেই। বেয়া নাপাওঁ বাৰু, কেলৈ বেয়া পাওঁ। আহিবা তেনে, মই অলপ পাছত গৈ আছোঁ বাৰু তোমাৰ ওচৰত। ঠিক আছে, লগ পাম দেই। কল কৰিবা তুমি। বাৰু। হেল্ল', তুমি ক'ত আছা? হেল্ল'। মই ঘৰতে আছিলোঁ বাৰু। ঠিক আছে, মোৰ ওচৰলৈ অকণ আহিবাচোন। হ'ব বাৰু। হয় দেই, ঠিক আছে মই গৈ আছোঁ বাৰু, ৰ'বা অকণমান তুমি। ঠিক আছে দেই, মই গৈ আছোঁ। ঠিক আছে, জল্দি আহিবা। বহি আছা? বহিছোঁ। আহি পালোঁ। মই ইমান দেৰি বোলো কি হ'ল, মধুৰিতা মাতিলে তুমি এতিয়ালৈকে এই আমাৰ দাদাৰ কথা কি ক'বা, উল্টা পুল্টা কৈ থাকে, বেয়া চেয়া নাপাবা আৰু দেই। লগৰজন ক'ত তাক ফোন মাতিব লাগিছিলে। লগৰজনক ফোন এটা কৰোঁ ন? ফোন এটা কৰা। ফোন এটা কৰোঁ, ৰ'বাচোন। হেল্ল'। ক'ত আছা তুমি? অকণমান আহিব লাগিছিলে, মাতিছিলে মানে লগৰজনে আমাৰ। আহা, ঠিক আছে হ'ব। আহি আছে বোলে। তুমি অভিমানৰ অভিমানী, মোৰে মৰমত তেনো তুমি অভিমানী হলে বিলীন হম যেন লাগে তোমাৰ বুকুৰে মাজতে। বহি আছা নি? আহিলা? তাকে মানে ইমান দেৰি হ'ল তোমাৰ? অলপ কাম আছিলোঁ। হয় নি? বাকী খবৰ খাতি ভাল? ভালেই, তোমালোকৰ? আমাৰ ভালেই বাৰু। ৰাখিছা আৰু। কি ক'বা, এই কালি মানে এওঁ গৈছিলে আমাৰ ঘৰলৈ। আমাৰ দাদাই অকণমান কিবা কিবি কৰিছে, তাকেই তেওঁ কৈছোঁ আৰু বেয়া চেয়া পাবলৈ নালাগে মানে। তোমালোকৰ দাদাকো বেয়া পোৱা নাই, কি বেয়া পোৱা, মানুহৰ প্ৰতিটো ভুল থাকে, এদিন নহয় এদিন বুজি পাব। আমিও তেওঁ খেলি মেলি কৰি থাকে। অকণমান যাওঁ ব'লা আমি এতিয়া, ফুৰোঁ অকণমান ৰাস্তাই পদূলিয়ে। ব'লা ন, কিমান বহি থাকিবা আৰু। প্ৰতি পলে পলে বৈ আহে মোলে তোমাৰে মৰমে হৈ আকাশে বতাহ। लोगों को आते हैं दो नजर हम मगर देखो दो नहीं, ओ जुदा या खफा खुदा है दुआ ऐसा हो नहीं, खाना पीना साथ है मरना जीना साथ है, खाना पीना साथ है मरना जीना साथ है, सारी जिंदगी ये दोस्ती। হেৰি কৰা দেই, তোমালোকে অকণ বহা, মোৰ মানে কাম এটা আছে, অকণ গৈ আহোঁ। গম পালা নোযোৱা দেই। ঠিক আছে, কল কৰি আছে, ফোন কৰিম বাৰু দেই। গৈছোঁ। আবে সি কথা শুনাই নে, তাক দিব লাগিব, সেইটো আহি আছে। তোকতো আগতে মনা কৰিছিলোঁ তাৰ লগত ঘূৰিবলৈ। এই মোৰ লগৰ হয়, কেলৈ ঘূৰিব মনা কৰিছিলোঁ না আমি? মোৰ লগৰহে হয়। মনা কৰিছিলোঁ না আমি?
ये दोस्ती हम नहीं तोड़ेंगे तोड़ेंगे दम मगर तेरा साथ আজি তোমালোকে মোক বহুত ডাঙৰ সহায় কৰিলা তোমালোকৰ যদি কেতিয়াবা বিপদ চিপদ পৰে মই সদায় আছোঁ তোমালোকে মোক ফোন এটা বা কিবা এটা কৰিবা মই হেল্প দিম তোমালোকক বহুত লগত আছোঁ লগৰ ভিতৰত লগৰ সহায় কৰিবই ঠিক আছে তোমালোকে যিমান ডাঙৰ প্ৰব্লেমত পৰা মানে মোক ক'বা খালি মই সদায় আছোঁ তোমালোকৰ লগত গম পাইছা ঠিক আছে মই অকলে যাব পাৰিম ঠিক আছে ফোন কৰিবা ঠিক আছে ঠিক আছে ঠিক আছে যাবা দেই তুমি আহিলা দাদা ঘৰত আছে নে দাদা আছে ভিতৰতে আছে অকণ মাতি দিয়াচোন আহিব নেকি এতিয়া ওলাই দাদা এই ভাইটি মানে মোৰ লগৰে হয় তোমাৰ ওচৰলৈ আহিছিলে কি কিবা কাৰণ আহিছিলে নেকি মোক পইচা অলপ দৰকাৰ হৈছিল পইচা নাই নহয় মানে দৰকাৰী হৈছিল আৰু লাগিছিলে নাই পইচা নাই পইচা আছিলে শেষ হৈ গ'ল মানে কিবা কিবি লৈ মেলি শেষ কিবা এটা মিলাই মেলি দিব পাৰিব নাই দিব নোৱাৰিম পইচা দিব নোৱাৰিব কিবা দৰকাৰ আছিলে তোমাৰ এই বহুত মানে ডাঙৰ দৰকাৰ এটা আছিল হয় নি এতিয়া দাদাই দিব পাৰিলেহেঁতেন নাই নোৱাৰিম দিবলৈ হা পইচা নাই কি ক'বা বহুত দৰকাৰ আছিলে নি বাৰু পইচাটো বহুত দৰকাৰী আছিলে মানে মা ভাগৰ বেমাৰ হৈছে যে অঁ তাতে পইচা অলপ দৰকাৰ বেমাৰ আছিলে ন এতিয়া আমাৰ এইটো কি ক'বা এইটো বৰ খেং খেং কৰি থাকে নাই ইয়াৰ কথা কি ক'বা আৰু গম পাইছানে কিবা এটা আমি কৰিব লাগিব বাৰু বুজিছা মই লগৰজনক কথাটো পাতি লওঁ তাৰপৰা পাতি মই তোমাৰ ওচৰলৈ যাম বাৰু অলপ পাছত দেই হ'ব ঠিক আছে বহা চাহ তাহ অকণমান খাই যাবলৈ চাহ নাখাওঁ এতিয়া হয় নি ঠিক আছে বাৰু তেনেহ'লে আমি যাম বাৰু বাৰু কি কৰোঁ তাক পইচাটো দৰকাৰ হৈছে মাকৰ বেমাৰ এতিয়া কি কৰা যায় এই ৰ লগৰটোক ফোন এটাকে মাৰোঁ কথাটো পাতি চাওঁ হেল্ল' তুমি ক'ত আছা বাৰু এই আমাৰ লগৰটো যে তাৰ মানে মাকৰ অলপ বেমাৰ তাকে আমাৰ দাদা ওচৰলৈ আহিছিলে পইচা কেইটামান বিচাৰি তাকে পইচাকেইটা দাদাই নিদিওঁ বুলি ক'লে এই আমাৰ দাদাটো ধেৰ কথা নহয় জানো তুমি তাকে অকণমান লগ কৰাচোন মোক নহ'লে অহা সোমবাৰ মানে ওলাবা আমি গোটেইকেইটা গৈ পিনি কিবা এটা কৰি পইচা এতিয়াতো নাই বাৰু ওচৰত মোৰো কিবা এটা কৰি আৰু পইচাটো তাক মিলাই মেলি দিব লাগিব কেলৈ মাকৰ বেমাৰ এতিয়া লগৰটো চাই থাকিবতো নোৱাৰি ন ঠিক আছে বাৰু দিয়া আজিলৈ ৰাখিছোঁ বাৰু দেই কোনে কৰিলেও ভাইটি ফোন অঁ দাদাই মোৰ লগৰ তোৰ লগৰ হয় মোৰ লগৰ কেতিয়াবা তোমাৰ জান খাই দিব চাবা এই নহয় লগৰকেইটা মোৰ ভাল আছে দাদা গম পাইছনে বহুত ভাল বহুত সহায় আছে কৰে পইচা বিচাৰি আহিল আৰু তোৰ কি হ'ব অৱস্থা তই দি দিব লাগে তই ইমান কেলে বেয়া পালি এই ল'ৰাটোৱে ফোন মাৰিছে কেলে দিম ছয়টান কেইটা কি ছয়টানো সি মুছলিম হিন্দু কি কথা আছে সি মোৰ লগৰ হয় যিকেইটাক বেয়া পাওঁ সেইকেইটা তই মুঠতে ঘৰ নানিবি তোৰ ইমান টকা পইচা আছে তোৰ অৱশ্যে আছে তোক ৱাৰ্নিং দি তাৰ বেমাৰ তই পইচা দি দিব লাগে আৰু তই লগ নলবি নহ'লে তোৰ জান যাব কেতিয়াবা তই নিজে চাই থাকিবি ঐ ভাইটি কথা এটা শুনি যা এই মুছলিম ল'ৰাকেইটাৰ লগত নুঘূৰিবি আকৌ তই কোনোবা এদিনা একদম বহুত ডাঙৰ ঘটনা হ'ব তই চাবি আকৌ নুশুন তই যা কথা পাতা মুছলিম মানুহ নহয় কিনো বুজি চুজি নাপায় মানুহটো অকল ৰৈ আছা তাকে মানে এতিয়া কথাটো হ'ল তোমাৰ এতিয়া মানে এওঁ বোলে সেই মাকৰ বেমাৰ তাকে কালি দাদা ওচৰলৈ গৈছিলে দাদাই পইচা নিদিওঁ বুলি ক'লে তেতিয়া কাম এটা কৰোঁ সেইটো মানুহ নে কি জানো সিহে জানিব সি পইচা পাই নিদিওঁ বুলি কৈছে এই অসীম শইকীয়া যে চিনি পোৱা নাই অঁ পাইছোঁ অসীম শইকীয়া এই অসীম শইকীয়া বোলে কাম এটা আছিলে হয় নেকি অঁ তাকে মই কালি খবৰ কৰিছিলোঁ মোলৈ ফোন কৰিছিলে অঁ তাকে বোলা তিনিওটাই কৰি মেলি মাককে ভালকৈ নহয় জানো আমিতো চাই থাকিব কি নোৱাৰিম উপায় নাই এতিয়া চাই থাকিব নোৱাৰি নিজৰ লগৰ কামটোকে কৰি মেলি দিম তাকে কামটোকে কৰি দিব লাগিব উপায় নাই ন এতিয়াৰ পৰা লাগি যাওঁগৈ মই লাগি যাওঁ তেতিয়াহে পইচাটো কেইটামান পাম অঁ ঠিক আছে বাৰু ব'লা
পইচাটো দি দিওঁ নেকি? হা? অঁ ঠিক আছে দি দিছোঁ অঁ। তোমালোকৰ কাম কৰাটো হ'লনে? হৈ গ'ল ভালকৈ কৰিলা চব? কিবা বাকী থকা নাই তো? এতিয়া বনকেইটা ঠিকেই ন? চব ঠিক আছে। জেওৰা চেওৰা চব ঠিক আছে? পইচাটো এতিয়া লাগে? পইচাটো দিব লাগিব। দিব লাগিব, ঠিক আছে। পইচাটো লৈ যাব বাৰু, কিন্তু মাতিলে কেতিয়াবা আহিবা আকৌ হা। আপোনাৰ পইচা পৰিলে? পইচাটো পৰিলে নি? ঠিক আছে বাৰু দিয়া, থেংক ইউ হা। কৈ দিয়া আজিকালি যুগত এনেকুৱা মানুহ কমাই আছে, পইচা পৰিলে দেখাই দিয়া বুলি। কিমান দিব লাগিব? আমাৰ 500 আছিল নেকি ন? সেইদিনাও লাগি গৈছিল ন? 500 ন? ঠিক আছে বাৰু, মাতিলে কেতিয়াবা আহিবা হা। আহিম বাৰু। এইটো তুমি লোৱা, এইটো তুমি লোৱা, এইটো তুমি লোৱা। ঠিক আছে, আমি আজিলৈ আহিছোঁ দেই। ঠিক আছে, কেতিয়াবা মাতিলে আহিবা হা। ঠিক আছে ঠিক আছে। অঁ যোৱা। পইচাটো মানে এতিয়া এওঁক দৰকাৰ হৈ আছিলে, ময়ো কেইটামান আছে মিলাই মেলি পিছত দিম বাৰু। আহি আছোঁ বৰ্তমান। তুমি এইটো লোৱা 1500 টকাটো, তোমাৰ 500 টকা আছে। তুমি এইটো মাক কিবা এটা মেডিচিন চেডিচিন আনি দিবা আৰু দেই। ক'বা বাৰু, আমি আহিম বাৰু দেই। ঠিক আছে, মই এতিয়া মোক ঘৰ যাওঁ বাৰু। এই দাদা আমাৰ দাদা খেলি মেলি অলপ চিঞৰি আছে বাৰু দেই। যাওঁ, তোমালোক যাবা হা। কি ক'বা, যাক বেয়া পায় তেৱে আজি তাৰ জান বচালে। শিক্ষা মানে পাব লাগে ভালকৈ। এইটো আমাৰ হয়, এইটো ছয়তানটো। ভাইটি ভাইটি কি হ'ল? কালি যেন মই যেন তাততো পৰিয়ে আছিলো। পৰি আছিল তুমি আহিছিলি আৰু অলপ উস্তাদি মাৰিব বাইক লৈ। তাৰপিছত এই ছোৱালী দুজনীয়ে যেন কৈছিলে ল'ৰা দুটাই দাঙি আনিছিলে বুলি। সেই ল'ৰা দুটা ক'ৰ আছিলে? ক'ৰ আছিলে হয় নাই? তই মানুহক বেয়া পাওঁ নহয়, মানুহটো ভাল নাপাওঁ। তোক কৈ কিবা লাভ আছে নে এতিয়া? ক'ৰ আছিলে কচোন, ক শুনি চাওঁ। তই যে সেই বেছি মুছলিম যে হাঁহি থাক ল'ৰা দুটা, তই যে পইচা খুজিবলৈ আহোঁতে যে হেৰি পঠাইছিলি মাকৰ বেমাৰ, সেই ল'ৰা দুটাই মুছলিম ল'ৰা দুটাই তোৰ আজি জান বচালে। সেই দুটাই বচালে নি? তোৰ আজি সেই মুছলিম ল'ৰা দুটা নথকা তোৰ কি হ'ল? বলচোন বল, মানুহ বৰ হাঁহি থাক, এতিয়া লগ কৰিব যাওঁ। বলচোন বল। কেলে হাঁহিব লাগে মানুহক? সেইটো হাঁহিছিলো আৰু টাইমত। এতিয়া বলা লগ কৰি দিবা বলা। আমি যাম ৰ। তোৰ ইমান উৎপাত কেলে? এতিয়াই যাম বলচোন। তই শুন, তই যে সিহঁতক হিন্দু বুলি মুছলিম বুলি হাঁহ হা, হিন্দু মুছলিম যে তই পাৰ্থক্য কৰি থাক। আজি কথা এটা শুন, তই সিহঁতে এদিন মই আহি থাকোঁতে ৰাস্তাত মোক গুণ্ডাকেইটা মানে মাৰিছিলে। তোক মই কৈছিলোঁ নি? সেই মুছলিম ল'ৰাকেইটা আহি মোৰ জান বচাইছে সেইদিনা, গম পাৱ নাই? সিহঁতে মোৰ কিমান ভাল বন্ধু তই জান নাই? কি হৈছিলানো কচোন, ভালকে কচোন, শুনি চাওঁ। কৈছোঁ এটা ডাঙৰ ঘটনা হৈ গ'ল, তইতো মোক ক'ব লাগে কমচে কম হা কথা। কি কবি তই? আৰু সিহঁতক মুছলিম বুলি হাঁহি থাকিবি, তোক মই কি কথা ক'ম হা? মই হাঁহিলো আৰু সেইটো তই মানুহক মানুহ বুলি ভাব জানো? তই আজি শিক্ষাটো পাইছ নহয়। আজি পাইলো বাৰু, বুজি পালো বাৰু। সেই ল'ৰাকেইটা কিমান ডাঙৰ হৈ গ'লে, তই সেই ল'ৰাকেইটা নথকালে আজি সেই ৰাস্তাতে পৰি থাকিবি। সেইটো হয়, মৰিব লাগিলে সেইদিনা। লগ পাই বাৰু লগ কৰি দে এতিয়া। লগ কৰাই দিব লাগে। তই এতিয়া শিক্ষাটো পাইছ, ব'ল লগটো কৰাই দিওঁগে। সিহঁতক অকণমান কিবা কিবি কবি। বহি আছা তোমালোকে? আমাৰ দাদাই বোলে কিবা এটা কৈ তোমালোকক। ভাইটি কালি বহুত ডাঙৰ বিপদ হ'ব উঠালা দেই। মাছ খুলিব আহিছো। হ'ব দে, নালাগে। আমি সেইবোৰ ধৰি থকা নাই নহয়। আমি কাকো তেনেকৈ নাহাওঁ। আমি হিন্দু মুছলিম কাকো আমি নাহাওঁ। চবৰে গাত একেইটো যে থাকে। আজি অভিষেক কৰিছে। নকৰিছো তোমাক মই গালিও পাৰিলো আগত, বেয়া চেয়া নাপাবা। বেয়া নাপাওঁ নহয়। গম পালা নাই? এইবিলাক ভুলত হৈ যায় কেতিয়াবা। একেইটা থাকে, ৰঙা তেজে থাকে। আজি বুজি পালে নহয়। সেইটো আজিহে গম পাইছো। আমি চব হিন্দু মুছলিম, আমি চব একে। আমি সকলো মিলি থাকিব লাগে। আমি হিন্দু মুছলিম বুলি নাই, আমি সকলো হিংসাই ভাই। তই অকল মানুহক সহাটোহে চিন্তা কৰ। নাই এতিয়াৰ পৰা নাহাওঁ। টকা পইচা কেইটামান আছে কাৰণে মানুহক অহংকাৰ কৰে। নিজৰ আৰু সকলো মিলি জুলি থকাটোৱে ভাল আমাৰ। মিলি জুলি থকাই ভাল হ'ব বলা আৰু। অকল মানুহক সহাটোৱে মোর মন দিন পর না